সিটেট সকলে হাইকোর্ট করে দিলে আর এই হাইকোর্টের বিনিময় কারণে আজি স্তব্ধ হয়ে আছে। আমি সেইটো ব্যবস্থা কৰি আছোঁ কি এইটো কেনেকৈ মানে কি কৰিব পৰা যায়। আৰু আমাৰ ইণ্টেনশ্যনটো হৈছে অতি শীঘ্ৰে আমাৰ এপইণ্টমেণ্ট দিব লাগে, কাৰণ আমাৰ তাত বহুত ভেকেণ্ট পোষ্ট আছে। আৰু সেইকাৰণে আজি মাষ্টৰ নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী বহুত বঞ্চিত হৈ আছে। সেইকাৰণে অতি শীঘ্ৰে এইটো কি প্ৰক্ৰিয়া কৰিব পাৰে এইটো আমি চাই আছোঁ। আৰু মই অনুৰোধ কৰিছোঁ যে এনেকুৱা শিক্ষাৰ যিটো সমস্যা এইবিলাক ওলাই বেছি কোৰ্টত যোৱাটো ভাল নহয়, কাৰণ যিবিলাক ইলিজিবল তেখেতসকলক এপইণ্টমেণ্ট দিয়া হ'ব তাত কোনো অসুবিধা নাই। 6.3 লৈ আলোচনা কৰি থকা হৈছে। অতি শীঘ্ৰে মানে হয়তো অসম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ লগত এটা মিটিং হৈ আছে। এই মিটিঙৰ পিছতে সিদ্ধান্ত হ'ব কিমান দিনৰ ভিতৰত মানে 6.3টো ইমপ্লিমেণ্ট কৰা হ'ব আৰু ভেঞ্চাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। সিটেট সকলে হাইকোৰ্ট কৰি দিলে আৰু সেই হাইকোৰ্টৰ বিনিময় কাৰণে আজি স্তব্ধ হৈ আছে। আমি সেইটো ব্যৱস্থা কৰি আছোঁ কি এইটো কেনেকৈ মানে কি কৰিব পৰা যায়। আৰু আমাৰ ইণ্টেনশ্যনটো হৈছে অতি শীঘ্ৰে আমাৰ এপইণ্টমেণ্ট দিব লাগে, কাৰণ আমাৰ তাত বহুত ভেকেণ্ট পোষ্ট আছে। আৰু সেইকাৰণে আজি মাষ্টৰ নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী বহুত বঞ্চিত হৈ আছে। সেইকাৰণে অতি শীঘ্ৰে এইটো কি প্ৰক্ৰিয়া কৰিব পাৰে এইটো আমি চাই আছোঁ। আৰু মই অনুৰোধ কৰিছোঁ যে এনেকুৱা শিক্ষাৰ যিটো সমস্যা এইবিলাক ওলাই বেছি কোৰ্টত যোৱাটো ভাল নহয়, কাৰণ যিবিলাক ইলিজিবল তেখেতসকলক এপইণ্টমেণ্ট দিয়া হ'ব তাত কোনো অসুবিধা নাই। 6.3 লৈ আলোচনা কৰি থকা হৈছে। অতি শীঘ্ৰে মানে হয়তো অসম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ লগত এটা মিটিং হৈ আছে। এই মিটিঙৰ পিছতে সিদ্ধান্ত হ'ব কিমান দিনৰ ভিতৰত মানে 6.3টো ইমপ্লিমেণ্ট কৰা হ'ব আৰু ভেঞ্চাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। সিটেট সকলে হাইকোৰ্ট কৰি দিলে আৰু সেই হাইকোৰ্টৰ বিনিময় কাৰণে আজি স্তব্ধ হৈ আছে। আমি সেইটো ব্যৱস্থা কৰি আছোঁ কি এইটো কেনেকৈ মানে কি কৰিব পৰা যায়। আৰু আমাৰ ইণ্টেনশ্যনটো হৈছে অতি শীঘ্ৰে আমাৰ এপইণ্টমেণ্ট দিব লাগে, কাৰণ আমাৰ তাত বহুত ভেকেণ্ট পোষ্ট আছে। আৰু সেইকাৰণে আজি মাষ্টৰ নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী বহুত বঞ্চিত হৈ আছে। সেইকাৰণে অতি শীঘ্ৰে এইটো কি প্ৰক্ৰিয়া কৰিব পাৰে এইটো আমি চাই আছোঁ। আৰু মই অনুৰোধ কৰিছোঁ যে এনেকুৱা শিক্ষাৰ যিটো সমস্যা এইবিলাক ওলাই বেছি কোৰ্টত যোৱাটো ভাল নহয়, কাৰণ যিবিলাক ইলিজিবল তেখেতসকলক এপইণ্টমেণ্ট দিয়া হ'ব তাত কোনো অসুবিধা নাই। 6.3 লৈ আলোচনা কৰি থকা হৈছে। অতি শীঘ্ৰে মানে হয়তো অসম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ লগত এটা মিটিং হৈ আছে। এই মিটিঙৰ পিছতে সিদ্ধান্ত হ'ব কিমান দিনৰ ভিতৰত মানে 6.3টো ইমপ্লিমেণ্ট কৰা হ'ব আৰু ভেঞ্চাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব।